বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে খাবত হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, মোৰো ভালে। আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে অনুস্মিতা অসম ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকেও চাগে গম পাইছে মই বহুদিন ভিডিঅ' দিয়া নাই। আজি ভাবিছোঁ এটি সৰু ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়াওঁ। আৰু এতিয়া সন্ধিয়াই হ'ল, গতিকে অলপমান ফ্লাক্স মাৰি লৈছোঁ। আৰু মই আজি দেখুৱাম আপোনালোকক। এইটো এটা মোৰ হাতত বেগ আছে, যাৰ ভিতৰত আপোনালোকে কি আছে গেছ কৰক। আৰু এই বেগটো এতিয়া মই খুলি দেখাওঁ। ছাগলীটোৱে ইমান আটা পাৰি আছে, মানে ভিডিঅ'টো শুনিবলৈ বেয়া হৈ গৈছে। মই পিছতহে গম পালোঁ, আপোনালোকে প্লিজ বেয়া নাপায়। ফাৰ্ষ্টে এখন হৈছে ৰিচিপ্ট। ইয়াত লিখা আছে আপোনালোকৰ ফালে ওলোটা হৈছে মা জুৱেলাৰ্ছ পাঠশালাত। গতিকে আপোনালোকে নিশ্চয় গম পাইছে। হয়, ইয়াত মানে মোৰ কাৰণে সোণৰ খাৰু আৰু আমাৰ সৰু সোণৰ ওপৰত পিন্ধা এযোৰ সোণা আৰু মুনুৰো আছে, কিন্তু যোৰ হৈছে মোৰ খাৰুযোৰ। দেখাই দিওঁ আপোনালোকক। এই পাত খাৰু আৰু পাত মই পিন্ধাই নাই, পিন্ধাৰ আগতে ভাবিছোঁ আপোনালোকক এবাৰ দেখাই দিওঁ। আৰু ইয়াৰ বক্সটো কি মৰম লাগিছে, এনেকুৱা লাগিছে ইয়াৰ ভিতৰত থৈ দিওঁ, কিন্তু মই পিন্ধি ভাল পাওঁ। মই বস্তুবিলাক থৈ ভাল নাপাওঁ, মানে চব বস্তু আনিলে একদম পিন্ধি মেলি একদম শেষ হৈ যায়। গতিকে পিন্ধি লওঁ। আপোনালোকে নেক্সট ভিডিঅ'ত মোৰ হাততে দেখিবলৈ পাব, কিন্তু আজি থৈ দিছোঁ আৰু আপোনালোককো দেখাম বুলি ভাবিয়ে পিন্ধা নাছিলোঁ। ইয়াৰ পৰা খুলি মিলি দেখাই ভাল লাগে। যোৰ সোণা আছে, এইযোৰ দেখাই লওঁ। এইযোৰ হৈছে সৰু, মানে এটা বক্সত দিছে। গোটেইখিনি সোণতে হলমাৰ্ক দিয়া গৈছিল, ভিডিঅ'ত মোৰ কোৱাই নহ'ল। ওপৰত পিন্ধা আছে, কাণৰ ওপৰত। তাইৰ বাৰু ইয়াৰ ওপৰত পিন্ধোৱা আছে, মোৰ নাই। ময়ো ফুটাইছিলোঁ, কিন্তু মই ৰাখিব নোৱাৰিলোঁ। আৰু এইটো হৈছে মুনুৰ অলপ বেগটো সৰু মানে। আৰু তাইৰ ইয়াতো এযোৰ সোণা আছে, এযোৰ দেখাই দিওঁ। এইযোৰ ৰিং হয়, ইয়াত পিন্ধা। ডাঙৰ কৰি আনিছে, আপোনালোকে ধৰিব পাৰিছেনে? আৰু এতিয়া আপোনালোকে নিশ্চয় ভাবিছে কিমান দাম পৰিল, গতিকে মই কৈ দিছোঁ হলমাৰ্কৰ সোণা যিহেতু অকণমান দামটো পৰিছে। মই এই ৰিংযোৰৰ পৰা আৰম্ভ কৰিছোঁ। এইযোৰত দাম পৰিল 13,000 হয়, গোটেই টোটেলত যোগ কৰিলে। কিন্তু ইয়াত 7,000 মানৰ সোণ দিয়া গৈছিল আৰু বাকী 5,000টো পইচা দিয়া হৈছে। আৰু এইযোৰ একদম সৰু ৰিংযোৰ ওপৰত পিন্ধা, এইযোৰত পৰিল 1200 আৰু ইয়াৰ সোণখিনি দিয়া আছিল। আৰু এতিয়া আপোনালোকক দেখা মোৰ খাৰুযোৰত কিমান পৰিল। এইযোৰত পৰিল 13,000 আৰু ইয়াত অলপহে দিয়া গৈছিল, বাকীখিনি কিনাই গৈছে। আৰু লগতে ইয়াৰ এটা ভাল লগা কথা হৈছে, ইয়াৰ অলপ পইচা ময়ো দিছোঁ, য'ত মই মোৰ 8তে বৃত্তি দিছিলোঁ স্কুলৰ পৰা। তাৰ পৰা মই পালোঁ 8,000 টকা, সেইখিনি ইয়াত দি দিছোঁ। হয় ভাল লাগে। এতিয়াৰ পৰা আপোনালোকে মোৰ হাতত দেখিবলৈ পাব। আৰু মই ভাবিলোঁ মোৰো খাৰুযোৰ আপোনালোকক পিন্ধিয়ে দেখাই দিওঁ কেনেকুৱা হৈছে। এইপাত এইখিনিলৈকে মানে আহে।